हेलो वेलकम बैक टू माय यूट्यूब चैनल गाइस। आज হৈছে 10 তাৰিখ আমাৰ ঈদ বহুত ভাল লাগিছে মনটো আৰু দাদুৰো ভাল লাগিছে। এতে দাদুল আছে আৰু সেইফালে আমাৰ সানি আৰু পাপুদা আছে। গাড়ী ভাঙি পেলাব একেবাৰে আমাৰ পাপুদা আছে। এইবিলাক গাড়ী ভাঙি দিব আমাৰ এই দুখন ভিডিও বাস ভাঙি পেলাব। গাইস চাই দেখো ভিডিওটো আজি বহুত ভাল লাগিব যেহেতু আমাৰ ঈদ উপলক্ষে আমি অলপ আপোনালোকক দেখাম বস্তু। গাইস আমি এতিয়া গা চা ধুই লওঁ তাৰ পিছত আপোনালোকক লগ পাম। তো গাইছ আমি গা পা ধুই ললোঁ আৰু এতিয়া চকত যাম ঈদগাঁৱত। তো আমি যাই আছোঁ তো চাই থাকক আপোনালোকে। মানুহ আৰু ইভাগে যাই চাওঁ গরম খুবই গরম লাগিছে। বহুত গরম হচ্ছে মানে এটা হেৰি হলে স্প্ৰাইট খালো আমাৰ পাপুদা কিনি দিছি আৰু আমাৰ এতিয়া অলপ জিৰাই আছো। দোৱাটো নাই দোৱাটো ঘৰত যাম আৰু চাই যাওক গাইছ খানা মেলিলো এটা আৰু খাব গৰম आता पोजस काय क्या होणार नाही ढोय मारामारी गेला का ढोय मारा নাচ কৰা হ'ল গোটেই ওলাইছো এতিয়া কি ল'ব ফটাফট গলাই নি কিনি লওঁ গাইছ 200 টাকা আছে গলাই নি লওঁ guys ainu golla finally golla ainu গাইছ আমি অলপ ফুৰিলো দেখুৱা নহ'ল এতিয়া ঠাণ্ডা হাৱা যাই আছো
খাই দিয়ক গৰম ধৰিছে বহুত গৰম ধৰিছে গৰমে আতি আনিছে গৰমটো জানেই ৰ'দ দি আছে নেকি মোৰ তাত ৰ'দ নিদিলেও ভাৱটো পৰি আছে এই যাই থাকোঁ আৰু ৰুইন খাই দিয়ক গাইজ আমি চক পালোঁ আস্তে আস্তে যাই আছোঁ চকলৈ চক যাই আছোঁ চক পালোঁ আস্তে আস্তে গৰম ধৰিছে কাৰণে এটা ষ্টিং খাই দিওঁ না কি ক ষ্টিং খাবি নেকি তো ষ্টিঙে খাই দিয়ক ষ্টিঙে খাই দিওঁ এটা এই চক পালোঁ এই ফাইনেলি আমি চক পাই গ'লোঁ এই চক চহৰমান চকে পালি ষ্টিং কিনিবাৰ হ'লোঁ দুটা ষ্টিং কিনিলোঁ দাদু আৰু মই 50 টকা লাখ এই ষ্টিংটো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰা ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই